বিটিসিआव इभिक्सन खालामनायखौ मुसलमान हारिया माब्लाबाबो मानिनानै लाया। प्रथम कथा शेष कथा चूड़ान्त कथा एबिएमसुर बिटिसि उच्छेद एबिएमसु कोनो कारणते मानि ललाय फिन फसंथाननि अनगा इभिक्सनखौ गनायनानै लाया। पुनर्संस्थापन अभियाने कोनो धৰণৰ उच्छेद बिटिसि मानि लोৱা নহয়। इभिक्सननि हेंथायै सोमावसारलांबाय थागोन, सावरायलांबाय थागोन। एबिएमसु आन्दोलन আগবাঢ়িব, आलोचना আগবাঢ়িব আৰু আপোনালোকৰ আটাইৰে জ্ঞাতাৰ্থে অৱগত কৰিব বিচাৰিছো। ट्राइबेल बेल्ट एन्ड ब्लकनिफ्राय होखारनायनि मिथिसार बिलाइ होनायनि हेंथायै गौहाटी बिजिरसालियाव मुसलमान हारिनि आफादफोर। बिटिसि ओनसोलनि ट्राइबेल बेल्ट एन्ड ब्लकनिफ्राय ट्राइबेल नङै सुबुंफोरखौ होखारनायनि थाखाय गौहाटी गोजौ बिजिरसालिनि बिथोन बादियै सोरखारा मिथिसार बिलाइ होनायखौ बेरेखा खालामनानै मुसलमान हारिनि हानजा आफादफोरा गोख्रों सोमावसारबोदों। बेबादिनो इभिक्सननि आयदाखौ लानानै मैया गुवाहाटी नोगोरमानि बडलेण्ड गेस्ट हाउसआव एबिएमसु, आमसु, माखासे माइनरिटि आफादनि दैदेनगिरि आरो मेलेमजिबिफोरजों बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ सावरायलायो। बे सावरायलायनायाव मुसलमान हारिनि दैदेनगिरिफोरा ट्राइबेल बेल्ट एन्ड ब्लकनि ट्राइबेल नङै सुबुंफोरखौ रैखाथि होनांगोन आरो फिन फसंथाननि अनगा इभिक्सन खालामनायखौ माब्लाबाबो गनायनानै लाया आरो सोमावसारनायजों लोगोसे जेंनाया सुस्रांजायागौमानि सावरायलांगोन। प्रमद बर' बिथाङा थांनाय बिटिसि बिसायख'थिनि सिगाङाव हानि पाट्टा होनो होनना रादाय होनायखौ थाबैनो मावफुंनो नांगौ आरो गासैबो हारिनि सुबुंनो हानि रैखाथि होनांगौ होनना सावरायनायाव दाबि खालामदों होनना एबिएमसुनि गाहाय नेहाथारि टाइसन हुसेना ओरैबायदि बुङो। नोटिस दिसे তাৰপিছত গড়েশ্বৰত এনে কন্টিনিউ হৈ থাকিব নেকি আজি আলোচনাত কি হ'ব? হয় সব যোৱা 22 জুলাই তাৰিখে এনকে দৰংগাৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী পৰ্যায়ত গোটেই বিটিসি অঞ্চলতে ফৰেষ্টলেণ্ড ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু খাচমাটি নামত প্ৰায় 4 শতাধিক পৰিয়ালক উচ্ছেদৰ জাননী বিটিসি চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে। 22 জুলাইৰ পৰা ধাৰাবাহিকভাৱে এবিএমছুৱে আৰু বিভিন্ন দল সংগঠনে আমি গুৱাহাটীৰ পৰা আৰম্ভ কৰি বিটিসিলৈকে ধাৰাবাহিকভাৱে আন্দোলন কৰি আছো আৰু এই উচ্ছেদৰ বিৰুদ্ধে প্ৰবল জনমত গঠন কৰাৰ আমি চেষ্টা কৰি আছো। সংবাদ মাধ্যমে এই ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা লৈ বিটিসিৰ সেই লক্ষ লক্ষ ভূমিপত্তাহীন পৰিয়ালসমূহৰ কাষত উচ্ছেদৰ বিৰুদ্ধে থিয় দিছে, তাৰ বাবে সংবাদ মাধ্যমৰ ধন্যবাদৰ পাত্ৰ। তো তেনেকুৱা সময়তে আমি বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অফিচিয়েলি এবিএমছুৱে পত্ৰ প্ৰেৰণ কৰি তেখেতৰ এপইণ্টমেণ্ট বিচাৰিছিলোঁ আৰু তেখেতে আজি আমাক এই গুৱাহাটী ষ্টেট বড়োলেণ্ড গেষ্ট হাউচলৈকে মাতিছিল আলোচনা কৰিবলৈ। আমি এই আলোচনা কালত প্ৰমোদ বড়ো ডাঙৰীয়াক স্পষ্টভাৱে আহ্বান জনাইছোঁ যে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত বিটিসি চুক্তিৰ 4.3 দফা অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰী আগৰে পৰা বিটিসিত বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ 100% সুৰক্ষিত কৰাৰ দাবীটো আমি সজোৰে উত্থাপন কৰিছোঁ। তদুপৰি আপোনালোক আটাই জানে যে আমি ইতিমধ্যে বিটিসি অঞ্চলত যিখিনি মানুহক উচ্ছেদৰ জাননী দিয়া হৈছে সেই পৰিয়ালসমূহ কিন্তু খুবেই আতংকিত পৰিৱেশ সৃষ্টি হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে বিটিসি অঞ্চলত আজি যুগান্তৰৰ পৰা বসবাস কৰি থকা মানুহখিনিকো তাত বেদখলকাৰী হিচাপে আখ্যা দি জাননী দিয়া হৈছে। তো এবিএমছুৱে স্পষ্টভাৱে আগৰে পৰা এইখিনি কথা কৈ আহিছোঁ যে বিটিসি অঞ্চলত বিটিসি চুক্তিৰ আগৰে পৰা বসবাস কৰি থকা প্ৰত্যেকটো পৰিয়ালৰ মাটিৰ অধিকাৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সুৰক্ষিত কৰিছে। কিন্তু আজিৰ তাৰিখত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিবা নিৰ্দেশৰ গণ্য লৈ যদি বিটিসিৰ পৰাই 17-18 হাজাৰ পৰিয়ালক উচ্ছেদ কৰিবলৈ চৰকাৰে পৰিকল্পনা কৰে তাৰ বিৰুদ্ধে এবিএমছুৱে প্ৰতিবাদ কৰি আহিম। তো তেনেকুৱা ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া আজি যিখিনি আলোচনা আমাৰ লগত কৰিলে এয়া আংশিকভাৱে আমি কিছু সফল হোৱা বুলি কৈছোঁ আৰু যদিওবা তেখেতৰ পৰা স্পষ্টভাৱে এতিয়ালৈকে উচ্ছেদ হ'বনে নহয় সেইবাবে তেখেতে কোনো মন্তব্য দিয়া নাই, কিন্তু আমি তেখেতক সজোৰে দাবী উত্থাপন কৰিছোঁ আজিৰ এই আলোচনাৰ জৰিয়তে যে বিটিসিত যাতে কোনো কাৰণতে বুলডোজাৰ চলা নহয়। যদি কোনোবা চৰকাৰী মাটি বিটিসি চৰকাৰৰ প্ৰয়োজন আছে তেনেহ'লে 2003 চনৰ আগৰে পৰা বসবাস কৰি থকা সেই পৰিয়ালসমূহত বিটিসিত উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ জৰিয়তে মাটিৰ পট্টাৰ জৰিয়তে তাক সংস্থাপিত কৰা হওক। পুনৰ সংস্থাপন অবিহনে কোনো ধৰণৰ উচ্ছেদ বিটিসিত মানি লোৱা নহয়। এয়া এবিএমছুৰ স্পষ্ট কথা। এবিএমছুৱে আন্দোলনো আগবাঢ়িব, আলোচনা আগবাঢ়িব আৰু আপোনালোকৰ আটাইৰে জ্ঞাতাৰ্থে অৱগত কৰিব বিচাৰিছোঁ যে এবিএমছুৱে আৰু বিভিন্ন দল সংগঠন বিভিন্ন শুভাকাংক্ষীৰ সহযোগত বিটিসি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ উচ্ছেদৰ নামত যি জাননী জাৰি কৰিছে তাৰ বিৰুদ্ধে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছোঁ। যোৱাকালি গোচৰটোৰ এক সম্পূৰ্ণ পজিটিভ এক শুনানি আমি পাইছোঁ আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তো আমাৰ এই ক্ষেত্ৰত সম্পূৰ্ণ ভৰসা আছে। প্ৰথম কথা শেষ কথা চূড়ান্ত কথা এবিএমছুৰ যে বিটিসিত উচ্ছেদ এবিএমছুৱে কোনো কাৰণতে মানি নলয়। বিটিসিত 100% মাটিৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিটিসি চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিসি নিৰ্বাচনৰ পূৰ্বে যি মাটি পট্টা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিটিসিত সৰ্বস্তৰৰ জনগণৰ মাটিৰ অধিকাৰ ৰক্ষা কৰাৰ দাবী আমি এই আলোচনাৰ জৰিয়তে উত্থাপন কৰিছোঁ।